মিয়া শব্দটো কাণত পৰাৰ লগে লগে বেছিভাগ মানুহৰ নাক কোচ খাবলৈ ধৰে যেন গেলা পচা জাবৰে বহুতে মিয়াক মানুহৰূপী পোক পৰুৱা বুলি ভাবে আৰু নহয়নো কি মিয়াৰ অনিয়মিত বংশবৃদ্ধিয়ে গোটেই অসমখন মাছৰ বজাৰলৈ ৰূপান্তৰিত হৈছে বহুতৰ বাবে মিয়া ভৱিষ্যতৰ ভাবুকি অসমৰ সকলো সমস্যা যেন মিয়াই কঢ়িয়াই ফুৰিছে আৰম্ভণিৰে পৰা লেই চেই কৰি অহা মিয়া হৈছে এটা নীলাজ জনগোষ্ঠী মিয়াক এফালৰ পৰা অপমান কৰিলেও একো নহয় বহু তথাকথিত অসমীয়াই মিয়াক অপমান কৰিলে নিজকে অসমীয়া হোৱাৰ সুখ পায় সাধাৰণতে অসমত বাস কৰা বঙালীভাষী মুছলমান জনগোষ্ঠী এটাক বুজাবলৈ মিয়া শব্দটো ব্যৱহাৰ কৰা হয় অৱশ্যে মিয়া শব্দটো এটা পাৰ্চী ভাষাৰ শব্দ হয় বাংলা ভাষাৰ সৈতে মিয়া শব্দটোৰ দূৰ দূৰণিলৈ সম্পৰ্ক নাই মিয়া শব্দৰ অৰ্থ ডাঙৰীয়া বা মহাশয় জনা বুজা মুৰব্বী মানুহক সন্মানসূচক ভাৱেৰে মাতিবলৈ মিয়া বা মিয়া চাহাব শব্দটো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় পাকিস্তানৰ সাধাৰণতে গিৰিয়েকক বুজাবলৈ মিয়া শব্দটো আৰু ঘৈণীয়েকক বুজাবলৈ বেগম শব্দটো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় অসমত বাস কৰা বঙালীভাষী মুছলমান অৰ্থাৎ মিয়াসকলে মিয়া শব্দটো ঘনাই ঘনাই উল্লেখ কৰা কাৰুকাৰ্যলৈ মন কৰি সেই সময়ত থলুৱা অসমীয়াভাষী লোকসকলে সেই বঙালীভাষী লোকসকলক মিয়া ৰূপে অভিহিত কৰিছিল অৱশ্যে এই বিষয়ে ইতিহাসৰ পাতত কোনো ধৰণৰ কথা উল্লেখ পোৱা নাযায় মিয়া হৈছে বাংলাদেশী মূলৰ বা এটা সময়ত বাংলাদেশৰ পৰা আহি অসমত নিগাজিকৈ থাকিবলৈ লোৱা এটি পিছপৰা জনগোষ্ঠী এটা কথা সঁচা যে অসমৰ আধাতকৈ বেছি মিয়া বাংলাদেশৰ পৰা অহা অৱশ্যে কিছুমান মিয়া এনেকুৱা আছে যিসকল আৰম্ভণিৰে পৰা অসমীয়া সমাজ জীৱনৰ এৰাব নোৱাৰা অংশ দেশ বিভাজনৰ আগলৈ মিয়াসকল হাড়ে হিমজুৱে অসমৰ অংশ আছিল বৰ্তমান সময়ত এনেকুৱা মিয়া বহু দেখিবলৈ পোৱা যায় যি নিজ সতি সন্তানৰ সৈতে অসমীয়াত কথা পাতে বা পাতিবলৈ চেষ্টা কৰে তথাকথিত অসমীয়াসকলে যেনেকৈ অসমীয়া ভাষাৰ উপৰিও ইংৰাজী আৰু হিন্দী ভাষাটোক সন্মানসূচক দৃষ্টিৰে চাব খোজে তেনেদৰে মিয়াসকলেও আৰম্ভণিৰে পৰা অসমীয়া ভাষাটোক সন্মানসূচক দৃষ্টিভংগীৰে বিবেচনা কৰি আহিছে সেইবাবে লোকপিয়লত মিয়াসকলে নিজ মাতৃভাষা বাংলাৰ বিপৰীতে অসমীয়া ৰূপেহে উপস্থাপন কৰি আহিছে নহ'লেতো অসমত অসমীয়া ভাষাই বহু পূৰ্বতে সংখ্যাগৰিষ্ঠতাৰ মৰ্যাদা হেৰুৱালেহেঁতেন নিজ মাতৃভাষাই নিজ ৰাজ্যতে সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ বাবে বৰ্তমান ত্ৰিপুৰাৰ ৰাজ্যভাষা বঙালী ইষ্টানবোৰ চকু ফুল আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বিচৰা নাই নালাগে কৰিব কমেণ্ট কৰিব বিচৰা নাই নালাগে কৰিব অন্ততঃ ভিডিঅ'টোৱে এটা লাইক পোৱাত নিশ্চয় আপত্তি থাকিব নালাগে কোনো সন্দেহ নাই মিয়াবোৰ আজিও বহুত পিছপৰা মিয়াসকল কিমান পিছপৰা সহজতে অনুমান কৰিবলৈ মৰিগাঁও জিলাৰ অন্তৰ্গত মিকিভেটাৰ পৰা উত্তৰ পূব দিশে অৱস্থিত ৰৌমাৰী বেচামাৰী টুকটুকি আদি অঞ্চললৈ যাব পাৰে বাৰিষা দিনত ভুলত নাযাব মিয়াসকল কেৱল এটা দিশৰ পৰাই পিছপৰা নহয় শিক্ষা সংস্কৃতি স্বাস্থ্য অৰ্থনীতি ৰাস্তা ঘাট আদি সকলো ফালৰ পৰাই পিছপৰা অসংস্কাৰী মিয়াৰ মাজত কটা মৰা অতিকৈ বেছি মানুহ মাৰিবলৈ অলপো ভয় নকৰা বেছিভাগ মিয়াৰ মনত মৰম দয়া মায়া মমতা আদিবোৰ নাই বুলিব পাৰি সেইবাবে চোৰ ডকাইত হত্যা লণ্ঠন ধৰ্ষণ আদি সকলোবোৰ দিশত মিয়াৰ নাম তালিকাৰ একেবাৰে ওপৰত মিয়াসকলৰ মাজত ধৰ্মপৰায়ণতাৰ কথা বহলাই কোৱাৰ প্ৰয়োজন নিশ্চয় নাই সকলো কাম পৰিত্যাগ কৰি হ'লেও সময়মতে নামাজ আদায় কৰিবই লাগিব চোৰ ডকাইত বা হত্যা কৰিয়েই আহক লাগিলে মছজিদলৈ গৈ নামাজ আদায় কৰিলেই সকলো পাপ মচি আল্লাহে তাক পুণ্য ৰূপান্তৰিত কৰি দিব মুঠতে নামাজ মেইন হয় আপুনি বিশ্বাস কৰক বা নকৰক অধিকাংশ মিয়াৰ বিচাৰধাৰা এনেকুৱাই যদি কোনো মিয়া ব্যক্তিয়ে এই ভিডিঅ'টো উপভোগ কৰি আছে তেন্তে তেওঁক এটা কথাই ক'ব খুজিম শিক্ষা ৰাজনীতি অৰ্থনীতি সংস্কৃতি আধ্যাত্মিকতা আদি প্ৰতিটো দিশতে আগুৱাই যাব পাৰিলেহে এখন সমাজ উন্নতিৰ দিশে আগুৱাই যোৱা সম্ভৱ সকলো বাদ দি কেৱল আধ্যাত্মিকতা অৰ্থাৎ ধৰ্মকে আঁকোৱালি ল'ব খোজাটো মূৰ্খামি মাত্ৰ ধৰ্ম এটাত সকলো ধৰণৰ কথা সাঙুৰ খাই থাকিব বুলি কোনো কথা নাই কোৰাণ হাদিছৰ কিতাপ পঢ়ি কোনো ব্যক্তিয়ে হিচাপ নিকাচৰ জ্ঞান আহৰণ কৰিব নোৱাৰে অথচ সমাজত চলিবলৈ হিচাপ নিকাচৰ জ্ঞানো প্ৰয়োজন কোৰাণ হাদিছত হিচাপ নিকাচৰ কথা নাই যেতিয়া হিচাপ নিকাচৰ বিষয়ে জনাৰ পৰা আঁতৰত থাকিব লাগে বুলি ভবাটোক ভণ্ডামি বুলি কয় কোৰাণ হাদিছত কেৱল হিচাপ নিকাচৰে নহয় বিজ্ঞানৰ কথাও নাই তাৰ মানে হিচাপ নিকাচৰ জ্ঞানৰ লগতে বিজ্ঞানো বৰ্জনীয় নেকি অতি পুতৌজনক কথাটো হ'ল ধৰ্মীয় বিধানৰ অজুহাত দেখুৱাই মিয়াসকলে সদায় আধুনিক পৃথিৱীখনক আঁকোৱালি লোৱাৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা চলাই আহিছে যিসকলে সামান্য হাত উজান দিব খোজে পাকে পকাৰে মুখ বন্ধ কৰিবলৈ উঠিবই লাগে সেইবাবে মিয়াক পিছ পেলাই অসমৰ বাকীবোৰ জনগোষ্ঠী ধূপত ধূপে আগুৱাই যোৱাৰ পৰিলক্ষিত হৈছে আনহাতে মিয়াসকলে আজিও আধুনিক প্ৰযুক্তিৰ লাভ আদায় কৰিবলৈ সক্ষম নহয় জন্ম নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা সঁজুলি কণ্ডমৰ বিষয়ে আজিও বহু মিয়া দম্পতি অৱগত নহয়
সেইবাবে মিয়াৰ জন্মহাৰ অনিয়ন্ত্ৰিত। সেইবাবে মিয়াক ভৱিষ্যত অসমৰ ভাবুকি ৰূপে বিবেচনা কৰা হয়। অৱশ্যে ক্ষিপ্ৰ গতিত ইণ্টাৰনেটৰ ব্যৱহাৰৰ ফলত হঠাতে মিয়াৰ মাজত পৰিৱৰ্তনৰ বতাহ বলাৰ উমান হৈছে। হঠাতে শিক্ষিত মিয়া এছাম নিজৰ স্থিতিক লৈ সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে। হয়, সেই শিক্ষিত মিয়াসকলেই মিয়াক নতুনকৈ উদ্ধাৰ কৰাৰ কামত মনোনিৱেশ কৰিব লাগিব। বদৰুদ্দিন আজমল, আমিনুল ইছলাম আদি তথাকথিত মিয়া নেতাসকল মিয়াৰ বাবে অতি ক্ষতিকাৰক। সিহঁতৰ দ্বাৰা মিয়াৰ বহুখিনি উন্নতি সাধন সম্ভৱ হ'লহেঁতেন যদি সিহঁতে মিয়াসকলক উচিত পথৰ সন্ধান দিবলৈ পৰিকল্পনা হাতত ল'লেহেঁতেন। মিয়া হৈছে অসমৰ এটি অতিকৈ পৰিশ্ৰমী জনগোষ্ঠী। সেই পৰিশ্ৰম উচিত ঠাইত উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ মিয়াৰ মাজত যোগ্য আৰু পাকৈত ব্যক্তিৰ বাৰুকৈ অভাৱ। 1950 চনৰ আগলৈ জাপানৰ অৱস্থা অতি পুতৌজনক আছিল। চাৰিওফালে আকালে এনেকৈ আৱৰি ধৰিছিল, হাজাৰ হাজাৰ লোক ভোকতে তিল তিলকৈ কৰুণ মৃত্যুক খাব দিব লগা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই জাপানত চলোৱা আক্ৰমণ তথা নাগাচাকি আৰু হিৰোশ্বিমাত পেলোৱা নিউক্লিয়াৰ বোমৰ পাছত জাপানৰ মুঠ জনসংখ্যাৰ 4ভাগৰ এভাগ থিতাতে নোহোৱা হৈ পৰিছিল। যি 4ভাগৰ 3ভাগ জীৱিত আছিল, সিহঁতে অনবৰতে মৃত্যুৰ ভয় এটা কঢ়িয়াই ফুৰিছিল। সদুশেষত সেই জীৱিত জাপানী লোকসকলে দেশখনক সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈ ঐক্যবদ্ধ হৈ কামত নামি পৰিছিল। তাৰ পাছত অতি কম সময়ত জাপানে ইমান বিকাশ সাধন কৰিবলৈ সক্ষম হৈছিল যে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ, চীনৰ দৰে শক্তিশালী দেশবোৰৰ শাৰীত জাপানক ৰখোৱা হয়। বৰ্তমান সময়ৰ জাপানখনলৈ চালে সিহঁতে পাৰ কৰি অহা দুখভৰা অতীতৰ কথাবোৰ মনে সজা কথা যেনহে লাগিব। জাপানৰ দৰে আন এখন দেশ হৈছে ছিংগাপুৰ। মালয়েছিয়াৰ পৰা পৃথক হৈ সুকীয়া দেশৰ মৰ্যাদা লাভ কৰাৰে পৰা দেশখনত এনেকুৱা হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছিল যে ভোকত মানুহে মানুহৰ মাংস খাবলৈহে বাকী আছিল। এসময়ত ছিংগাপুৰ আছিল ড্ৰাগছ, মদ, ভাঙৰ দৰে নিচাজাতীয় বস্তুৰ মুকলি ঘাটি। কিন্তু বৰ্তমানৰ ছবিখন সম্পূৰ্ণ সুকীয়া। লি কুৱান ইউ নামৰ শাসকগৰাকী শাসনৰ গাদীলৈ আহিয়েই দেশখনত গা কৰি উঠা সমস্যাবোৰ দূৰ কৰিবলৈ এফালৰ পৰা এটা এটাকৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ ধৰিছিল। লি কুৱান ইউৰ তত্বাৱধানতে আজি তাৰিখত জন্মুৰি আই হিচাপত বিশ্বৰ ধনী দেশসমূহৰ শাৰীত ছিংগাপুৰে নিজ নামটো দখল কৰিবলৈ সক্ষম হৈছে। অসমৰ মিয়াসকলে বৰ্তমান সময়ত যি পৰিস্থিতিৰ সৈতে যুঁজ বাগৰ দি আহিছে, তেনে পৰিস্থিতি এসময়ত জাপান আৰু ছিংগাপুৰবাসীয়েও পাৰ কৰিছিল। পৃথিৱীত ইজৰাইলী তথা ইহুদীসকলৰ সমান নিৰ্যাতন আৰু লাঞ্ছনাৰ বলি নিশ্চয় কোনো জাতি বা জনগোষ্ঠীয়ে হোৱা নাই। বৰ্তমান সময়ত ইজৰাইলী তথা ইহুদীসকলৰ শক্তিৰ কথা ক'বলৈ গ'লে শেষ নহ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশে কোনো দেশক যদি ভয় কৰে, সেয়া ইহুদীসকলৰ তেনেই সৰু এখনি দেশ ইজৰাইল। মিয়াসকলে এইবোৰ কথাৰ পৰা প্ৰেৰণা লোৱা উচিত। গুগল, ফেচবুক, ইউটিউব আদিবোৰত মিছাতে সময় নষ্ট কৰাতকৈ তাত থকা ভাল ভাল ভিডিঅ'বোৰ উপভোগ কৰা উচিত। মিয়া এটি পৰিশ্ৰমী জনগোষ্ঠী। সেই পৰিশ্ৰম উচিত আৰু উপযুক্ত ঠাইত প্ৰয়োগ কৰিলে মিয়াক কোনেও ৰখাব নোৱাৰে। শেহতীয়া কিছুমান খবৰে এই কথাই ইংগিত বহন কৰে যে মিয়াসকলে নিশ্চয় আগতকৈ অলপ হ'লেও উন্নতিৰ দিশে খোজ থ'বলৈ সক্ষম হৈছে। ইছমাইল ছাৰৰ দৰে মহান মিয়াই অসম আৰু অসমীয়াৰ হৈ কাম কৰি থকা পাছতো গোটেই মিয়া জনগোষ্ঠীটোক অসমীয়াৰ শত্ৰু সজাবলৈ চেষ্টা চলোৱাটো দুখজনক কথা। যদি সঁচাকৈয়ে ভিডিঅ'টোৰ পৰা উপকৃত হোৱা যেন লাগিল, নিশ্চয় ভিডিঅ'টো এটা লাইক পাব লাগে। শেষলৈ চোৱাৰ বাবে